মই নহয় মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে বিকজ আজি সৰস্বতী পূজা হয়। চ' মই এতিয়া শুৱাৰ পৰা উঠি কাম বন কৰি মেলি আজৰি হৈছোঁ আৰু বিচনাখন আছে তুলিবলৈ। তাৰপৰা একদম মাথা চাথা ধুই আহিছোঁ, চুলিত ক্ৰীম চ্ৰীম লগাই থৈ দিছোঁ। এতিয়া আমাৰ ৰমলা পেহীক সৰস্বতী পূজাৰ কাৰণে অকণমান ষ্টাইল কৰি দিব লাগিব আৰু আজি ভিডিঅ'টো বহুত ধামাকা হ'ব, গতিকে শেষলৈকে চাই থাকিব, একদম স্কিপ নকৰিব। মই ক'ত ক'ত সৰস্বতী পূজা চাওঁ আৰু আমাৰ সৰস্বতী পূজা কেনেকুৱাকৈ হয় অলপমান আপোনালোকৰ আগতো দেখাই দিওঁ বুলি ভাবিছোঁ। চ' এতিয়া ফাৰ্ষ্ট টাইম মই কামখিনি কৰি লওঁ আৰু তাৰপাছত ৰমলা পেহীক উলিয়াই দি লওঁ। তাৰপৰা মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া চাওক আমাৰ একদম পেহী ওলাই কৰি ৰেডি, দেখিছে সৰস্বতী পূজাৰ কাৰণে। কেনেকুৱা লাগিছে বাৰু জনাব দেই। আজি মই ভালকৈ মেকআপ কৰি দিছোঁ, গুৱাহাটীত শিকা নহয়, নিজে শিকা মেকআপ। এতিয়া যাব, মাথা চাথা ধুনীয়াকৈ ধুই লওঁগৈ, ধুই কৰি ময়ো ওলাব লাগে কাৰণ সৰস্বতী পূজালৈ ময়ো যাম, দেৰিয়ে হৈ গ'ল। এতিয়া মই তোমাৰতো মাথাটো ধুই আহিলোঁ। এতিয়া মোৰ সৰস্বতী পূজালৈ বুলি ওলাই কৰি হৈ গ'ল। মোক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন বাৰু। মই এতিয়া যাওঁ, বহুত দেৰিয়ে হৈছে। মোৰ লুকটো এবাৰ দেখাই দিছোঁ, ভাল লাগিছেনে কেনেকুৱা লাগিছে জনাব কমেণ্টত। তেনেহ'লে কলেজত লগ পাম ব'লক। মই এতিয়া কলেজ আহি পাই গ'লোহি আৰু চাওক চব ছোৱালীবিলাকে কি ধুনীয়াকৈ সাজি কাচি আহিছে সৰস্বতী পূজালৈ বুলি। আৰু মই দেখাই দিছোঁ আপোনালোকক আমাৰ কলেজৰ ভিতৰত। এইবাৰ বহুত ল'ৰা ছোৱালী কম সৰস্বতী পূজাত, আগতে বহুত ভাল লাগে, বহুত মানুহ হয়। আহি আছোঁ আৰু এনেকৈ। ৰচকীহঁত দেখিছেনে নাই, কি ষ্টাইল কৰি আহিছে। এয়া আমাৰ সুমনক দেখিছে, এই মেহেন্দি চেহেন্দি লগাই কৰি একেবাৰে ছোৱালী গৰম আৰু সৰস্বতী পূজা বুলি। এতিয়া মই কলেজৰ পৰা আগতে মই যোনখন স্কুলত পঢ়িছিলোঁ ক্লাছ 10ৰ পৰা 12লৈকে, মই এতিয়া সেইখন স্কুললৈ যাম, মানে আমাৰ ডিব্ৰুগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাম আৰু সেইখন স্কুলত নগ'লে সৰস্বতী পূজাত যোৱা নিচিনাই নালাগে। আমি যোৱাবাৰ সৰস্বতী পূজাত আহিছোঁ, এতিয়া ল'ৰা ছোৱালীবিলাক কম আছে, মানে পূজা ভাগিলেই আৰু আমি তেওঁ আহিব হ'ল হ'বলা। ৰাতিপুৱাৰ পৰা বহুত ভোক লাগি গ'ল, সেয়ে ভাবিলোঁ কিবা খিচিৰি দিছিলে, খিচিৰি খামগৈ বুলি আহি আছোঁ এতিয়া। খাই বৈ একদম আহি গ'লোঁ আৰু কি টেষ্টি লাগিলে, বহুত ভাল লাগিল। বহুত দিনৰ মূৰত আহিছোঁ এইখন স্কুলত। বহুত ভোক লাগিলে, সেয়েহে ভাবিলোঁ কিবা এটা খাওঁ। চ' আমি এনেকৈ কৰি ৰেষ্টুৰেণ্টত আহি গ'লোঁ। এতিয়া আমি বিৰিয়ানী অৰ্ডাৰ দিছোঁ, বিৰিয়ানী খাম আৰু। খাই বৈ হৈ গ'ল, এতিয়া এনেকৈ কৰি আমি ৰেষ্টুৰেণ্টৰ পৰা নামি আহিব লৈছোঁ আৰু। এতিয়া মই ঘৰলৈ বুলি টমটমত আহি আছোঁ। এতিয়া মই সৰস্বতী পূজাৰ পৰা আহি পাই গ'লোহি, একদম বহুত ভাল লাগিলে। সৰস্বতী পূজালৈ গ'লোঁ, এইবাৰ মোৰ কলেজৰ লাষ্ট হয়।
সো পুৰা একদম ঘূৰি কৰি এনজয় কৰি মেলি আহিছোঁ আৰু এতিয়া দুটামান ৰিলছো বনালোঁ কাপোৰ কানিখিনি খুলি এতিয়া মই ফাৰ্ষ্ট টাইম কাপোৰ কানিবিলাক খুলি কৰি লওঁ তাৰপাছত বহুত ভাগৰ লাগিছে একদম ভৰিবিলাক বিষাই গৈছেগৈ আজি মানে অকণমান মেকআপ কৰি নিজকে কিবা কিবা লাগিছে কাৰণ বহুত দিনৰ মূৰত মেকআপ কৰিছোঁ এনেকৈ মই সাধাৰণতে মেকআপ নকৰোঁৱেই মই মানে যিমানেই য'তেই নাযাওঁ কিয় একদম চিম্পল হয় চিম্পলকৈ ভাল পাওঁ বাট আজি সৰস্বতী পূজাৰ কাৰণে একে চকুৰ ওপৰত এইবিলাক দিছে হালধীয়া মেকআপ থুচি লৈছোঁ চবে সুধিছে আজি মানে একদম বেলেগ ৰূপত আজি দেখিবও বেলেগ লাগিছে আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে জনাবচোন মোৰ অকণমান লাজো লাগিছে কাৰণ মেকআপ চেকআপ কৰিছোঁ চ' অকণমান নিজকে মানে কিবা কিবি লাগি আছে আৰু ভালো লাগিছে একচুৱেলি মুখখন মই এতিয়া ফাৰ্ষ্ট টাইম কাপোৰ কানিখিনি খুলি লওঁ এতিয়া একদম কাপোৰ কানি খুলি কৰি লৈছোঁ মুখখন ধোৱাই নাইকিয়া মুখখন ধুব মনেই নাই ইমান দিনৰ মই ষ্টাইল কৰিছোঁ কিবা নিজকে ভাল লাগি আছে সেইকাৰণে মুখখন ধোৱাই নাইকিয়া এতিয়া কাপোৰ কানি খুলি অকল সময় কাৰণে এনেকৈ থাকোঁ আৰু মানে কিবা এটা ভাল লাগি আছে নিজকে চ' আজিলৈ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আজিৰ দিনটোৰ আহিলোঁ আৰু আমাৰ ইয়াৰ বানেশ্বৰীও আহি গ'ল এফালে নাযাওঁ আজি স্কুলত কি হৈছে কহি নকয় ৰাতিপুৱা একদম মই তাইক পূৰা ষ্টাইল কৰি একেবাৰে পখিলা বনাই পঠাইছোঁ এতিয়া আকৌ মোৰ ওচৰলৈ নাহে কহি তাই বোলে নাহে কিবা ঠেহ লাগিলে আৰু এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ইমান ধুনীয়া লাগিছে মই নিজৰ ওপৰত নিজে ফিদা হৈ যাম আৰু এতিয়া কি ধুনীয়া লাগছে মোক ত' ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ বাই বাই